নমস্কাৰ ফ্ৰেণ্ড, আজি মই আপোনালোকৰ ওচৰত এটা অসমীয়া থলুৱা খাদ্য যিটো তিল আৰু মাছৰ জোল বুলি কোৱা হয়। অতি সোনকালে সহজভাৱে আমি এইটো প্ৰস্তুত কৰিব পাৰোঁ। খুব কম সময়ৰ ভিতৰত এইটো তৈয়াৰ হৈ যায়। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি তিল আৰু মাছখিনিৰ ওচৰলৈ আহোঁ। মাছ আপোনালোকে মোৰ মানুহ কম কাৰণে মই 3 পিচ মাছ লৈছিলোঁ। আপোনালোকক যিখিনি লাগে ল'ব। আৰু ইয়াৰ পিছত আপোনালোকে আদা আৰু নহৰু লৈ ল'ব, যিখিনি পৰিমাণৰ আপুনি বনায়। আৰু তিলটো লৈ ল'ব আৰু কেঁচা জলকীয়া কিছু পৰিমাণৰ লৈ ল'ব। আৰু মছলাৰ ভিতৰত মই 4টা মছলাই ইউজ কৰিছোঁ। সেইটো আছে নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি। এইখিনিয়ে মছলা ইউজ কৰিছোঁ। এতিয়া আমি তিল আৰু আদা, নহৰু, জলকীয়াখিনি মিক্সিত ভালদৰে গুড়ি কৰি ল'ম। আপোনালোকে মিক্সি নাথাকিলে পটাটো পিচি ল'ব পাৰে। এইটো কিন্তু প্ৰপাৰলি এইটো গুড়ি হ'ব লাগিব। তাৰ বাবে যদি কেতিয়াবা প্ৰব্লেম হয়, অকণমান পানী দিও আপোনালোকে এইখিনি গুড়ি কৰি ল'ব পাৰে। এতিয়া মই এইখিনি মিক্সিত দি আছোঁ। এতিয়া মোৰ এইখিনি ৰেডি হ'ল। আপোনালোকে চাওক, একেবাৰে মিহি হৈ গৈছে তিলখিনি। তিল, আদা, নহৰুখিনি মেচ হৈ গ'ল। আপোনালোকে এড কৰিব পাৰে পানী অকণমান ইয়াত। এইখিনি মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই নেক্সট আমি কেৰাহীটো বহাই ল'ম মাছখিনিৰ বাবে। কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াত তেল দি ল'লোঁ। প্ৰথমতে মই মাছখিনি ভাজি ল'ম। তেলখিনি গৰম হৈছে। মই এতিয়া মাছখিনি দি দিলোঁ। মাছখিনি ভজালৈকে ৰখি বাকীখিনি দেখাই আছোঁ। এতিয়া মই মাছখিনি ভাজিবলৈ অকণমান থৈ দিলোঁ। আৰু ইয়াত অকণমান নিমখ আৰু হালধি দি দিলোঁ। আপোনালোকে যদি হালধি নিদিব পাৰে। মই হালধিটো দিওঁ। মাছখিনি আমি চাই ল'লোঁ ওলটাই। এইখিনি ভজা হোৱালৈ আমি ৰখোঁ এতিয়া। তাৰপিছত নেক্সট ষ্টেপ দেখাই আছোঁ। মাছখিনি আমি ভালদৰে ভাজি ল'ব লাগিব। মাছখিনি এতিয়া হৈ আছে। এইটো ডিছ বনাবলৈ অতি সহজ হয়। আপোনালোকে যদি সময় নাথাকে, ঘৰত যদি আপোনালোকৰ তিল আছে, তিল আৰু জ্বলা, নহৰু আৰু আদাৰে এইখন খুব ধুনীয়া এটা ব্যঞ্জন আপোনালোকৰ খুব কম সময়ত হৈ যায়। মোৰ মাছখিনি অলমষ্ট হৈছে। এতিয়া মোৰ মাছখিনি যিহেতু হ'ল, মই নমাই ল'লোঁ মাছখিনি। এতিয়া মাছখিনি মই আকৌ দি দিম তেলত। এতিয়া আমি পেষ্টখিনি যিখিনি আমি ৰেডি কৰিছিলোঁ, তিল, জ্বলা, আদা, নহৰু দি, সেইখিনি মই মাছখিনিৰ ওপৰত দি দিলোঁ। এতিয়া এইখিনি অকণমান সময় মই ভালদৰে ভাজি ল'ম, য'ত ইয়াত কেঁচা আদা নহৰুৰ গোন্ধটো নাথাকে।
অকণমান পানী দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে অকণমান সময়ৰ কাৰণে ভাজিম। অতি সোনকালে হৈ যায় এই ডিছটো, আপোনালোকে ঘৰত এবাৰ বনাই চাবচোন। এতিয়া মই ইয়াত অকণমান নিমখ মানে জোখ অনুসৰি আপোনালোকৰ যিখিনি টেষ্ট যিখিনি বনায় তাৰ অনুসৰি নিমখ আৰু হালধিখিনি এড কৰি ল'ব আৰু অকণমান ভালদৰে ভাজি ল'ব। এতিয়া মোৰ এইখিনি ভালদৰে ভজা হ'ল। চাওক আমাৰ এইখিনি অলমষ্ট ভজা হৈ গৈছে, ইয়াৰ পৰা তেলবিলাক ওলাব ধৰিছে। এইখিনিৰ পৰা তেল যেতিয়া ওলাব তেতিয়া আপোনালোকে আপোনালোকৰ জোখ অনুসৰি পানী দিব। যদি আপোনালোকে অলপ পনীয়া খাই ভাল পায় তেনেহ'লে পানী বেছিকৈ দিব, আৰু এইটো বেছি পনীয়া হ'লেও ভাল নালাগে। অকণমান মই পানী দি দিলোঁ। এতিয়া জিৰা আৰু ধনিয়া গুড়িখিনি মই ইয়াতে দি দিম। এতিয়া এইটো মই ফ্লেমটো জুইৰ বঢ়াই দিছোঁ আৰু এইখিনি উতলিবলৈ এৰি দিলোঁ। এইখিনি উতলি আছে ধুনীয়াকৈ। এইখিনি আপোনালোকে ঢাকনি দিও উতলাব পাৰে, মই ঢাকনি নিদিয়াকৈ উতলালোঁ। এতিয়া মোৰ তিল আৰু মাছ ৰেডি। এতিয়া খাবৰ কাৰণে এইটো তৈয়াৰ হৈ গৈছে। আপোনালোকে এবাৰ বনাই চাব, খুব ধুনীয়া এটা ৰেচিপি আৰু অতি সোনকালে কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি। মোৰ এইখিনি এতিয়া খাবলৈ ৰেডি। Thank you.